হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? ভালনে আপোনালোকৰ? আৰু মই মেঘালয়ত স্বাগতম জনাইছোঁ মোৰ বেলেগ এটা ব্লগলৈ। আৰু মোৰ ব্লগ আৰু যি টি পায়, আপোনালোকে ফুৰিব যোৱা পায়, পথাৰত অহা পায়। আজি মই আহিছোঁ আমাৰ পথাৰলৈ ভাত দিবৰ কাৰণে। ভাত পানী খোৱা মেলা হ'ল বাৰু। তাৰপাছত এইফালে ভাবিলোঁ পথাৰলৈ আহিছোঁ যেতিয়া আঘোণ মাহৰ আচল ভাল লগা দিন কোনকেইটা গম পায়নে বাৰু? মোৰ কাৰণে পথাৰলৈ অহা আৰু সৰুৰ পৰা যে খেতিৰ লগত জড়িত, গতিকে পথাৰত আহি ভাল লাগে আৰু। তাৰপাছত ভাবিলোঁ মই ব্লগ এটা বনাওঁ আৰু আপোনালোককো দেখাওঁ আমাৰ পথাৰ কিডৰা। এইফালে চাই লওক। মই বেক কেমেৰা কৰি আপোনালোকক দেখাই দিম আৰু কি ধান দোৱা হৈছে আজি, সেয়াও আপোনালোকে গম পাব আজি। দেখাম বাৰু, কিন্তু আমাৰ মানে মেইন আচল ধান খেতি যিটো ৰঞ্জিত ধানৰ ন, সেইটো ইতিমধ্যে শেষ হ'ল বাৰু। ধান দাই হ'ল, তাৰপৰা পথাৰৰ পৰা নি কৰি আজৰি। আৰু মৰণা মাৰিও হ'ল, মেচিনেদি মাৰিলোঁ। তাৰপাছত সঁচা কথা ক'বলৈ গ'লে আমাৰ ন খায়ো হৈ গ'ল। মানে আঘোণতে আৰু কেলেণ্ডাৰৰ তাৰিখ এটা চাই নিয়মটো কৰি খাই দিয়া হ'ল নটো। কিন্তু এইবিলাক যে বেতগুটি ধান, সেইকাৰণে এইবিলাক ভাদ মাহত ৰোৱা হয় আৰু ভাদ মাহত ৰোৱাৰ কাৰণে অলপ পকোতে দেৰি হয়। মানে এতিয়া ইটো খেতি চপাই মেলি এইটো ধান পকিছে আৰু। সেইকাৰণে অলপ লেটকৈ কৰা খেতি এইটো। এতিয়া আঘোণৰ মাজ ভাগতে পকিলগৈ আৰু বেছি লেটো নহ'ল। আপোনালোকক মই ধানটো দেখাই লৈছোঁ, চাই লওক। আমাৰ ইছানে ফৰিং এজনী দিছে, এজনী চাওক অকমানি। তাৰপাছত মোৰ মানে পথাৰলৈ আহিলে ঘৰলৈ যাবলৈ মনেই নাযায়। ভাবিছিলোঁ কাঁচি এখন বোলো লৈ অহা হ'লে ভাল আছিলে আকৌ। কাঁচি এখনো লৈ নাহিলোঁ। ইহঁতৰ লগত মই ধান দাই গধূলি ঘৰলৈ যাব পাৰিলোঁহেঁতেন। এতিয়া সোনকালে যাবগৈ লাগিব, কাঁচি চাচি নাই কি কৰিম আৰু। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই পেলাই গুচি যায়, ছাবস্ক্ৰাইবটো নকৰে কিয় বাৰু? ছাবস্ক্ৰাইবটো কৰিব আৰু ভিডিঅ' কথা কোৱাৰ মাজতে কৈছোঁ। আৰু ইমান ভাল নহয় বাৰু ব্লগবিলাক, তথাপিতো মই মোৰ এইবিলাক পিছত চাবৰ কাৰণে মই সাঁচি গৈছোঁ আৰু ইউটিউবত। মানে মই যে আমুকটো কৰিছিলোঁ, তামুকটো কৰিছিলোঁ, সেইবিলাক মই পিছত চাবৰ কাৰণে এনেকৈ ব্লগবিলাক বনাই আপলোড কৰি যাওঁ। আৰু মোৰো স্মৃতি বুলি ৰখি যায় আৰু আপোনালোকেও চাবলৈ পায়, ভাল হওক বা বেয়া হওক, সেয়াই। আৰু মই ফৰিং এজনী ৰিচান এযোৰ দিলে মই দেখিলে ৰৈ থাকিব নোৱাৰোঁ, মই খায়ে পেলাওঁ। মই কেঁচাকৈ মোৰ সৰুৰ পৰা মোৰ খোৱাৰ অভ্যাস। কেঁচাকৈ বেছি টেষ্ট পাওঁ খাই। আৰু কোনে কোনে খায় ক'বচোন বাৰু? মোৰ হাতত ফৰিং থাকিলে মই খায়ে দিওঁ, মই ৰৈ নাথাকোঁ আৰু। ঘৰলৈ সৰহকৈ গোটাই পেলানি মই নিয়ে পোৱা নাই, মই পাওঁ ধৰোঁ খাওঁ তেনেকুৱা। ইহঁতি হাঁহিছে মোক ফৰিং খোৱা দেখি। সেইখন শিঙি যাম, দেখিছেনে কিমান দূৰত পাৰ হৈ আছোঁহি আমি। চাই যাওক ভিডিঅ'টি। এইটো বেতগুটি ধান হয়। এনে বাৰু ইয়াক বৰ ধান বুলিও কোৱা হয় দেই, বৰ ধান। আৰু মই বিশেষকৈ বেতগুটি বুলি কওঁ আকৌ, মইহে কওঁ। কিন্তু সকলোৰে মুখত মই বৰধান বুলিহে শুনো। তাৰপা আমাৰ দাৱনী এইফালে 5 জনে দাই আছে। আজি হয় নহয় আশা কম আছে। আজি হয়নে নহয় আশা কম। এয়া বেতগুটি ধান। খাবলৈ কিন্তু বহুতেই টেষ্টি আকৌ দেই, এইবিলাক সাৰ চাৰ নিদিয়া মাটিটো। এইয়া এইফালে কোন বহি আছে চাওক। এইফালে একদম কি গছ অ' এইবোৰ? বিৰিণা বোলে। বিৰিণা পাতৰ ছাঁত একদম আমাৰ এইফালে মিষ্টাৰ বহি আছে। ইকৰা বোলে, মোক ভুলকে চিনাকি দিছে দেখিছে ৰাইজ। ইকৰানীৰ ছাঁৰ তলত বহি আছে আমাৰ এইফালে মিষ্টাৰ।
তেওঁ মানে ৰিচানক লৈ গুচি আহিলে আৰু ভাত দিবলৈ আমাৰ মায়ে মই আহিছিলোঁ সৌৱা এইজনী আমাৰ মা এইজনী আমাৰ মা হয় এইয়া ৰিচান চক ক'ত পৰি ওলাইছেহি চাওক অ' ৰিচান কেনেকৈ আহিছা বাৰু লেতেৰা নহ'বা আকৌ এইফালে আমাৰ ৰিচানৰ মানে এইবোৰ ষ্টাইল আৰু পথাৰত উৎপাত নকৰিবা বুলি ক'লে বেছিহে কৰে আৰু ইয়াত কি আছে গম পায় নাই আপোনালোকে শহাপহু এই বিৰিণাবিলাকৰ মাজত শহাপহু ওলায় ৰাতি বাঘো ওলায় সাৱধান দেই সেইফালে জোপোহাৰ মাজত নাযাবা বেছিকৈ এইফালে হাই দিয়া তোমাৰ দাঁতকেইটা দেখুৱাই নাই আমাৰ ৰিচানৰ দাঁত সৰিলে আকৌ দাঁত সৰা নাই দেখুৱা নহয় তোমাৰ দাঁতকেইটা দেখুৱাই লোৱা এদিন যে খাৰে খোৱা কোলা দাঁতকেইটা দেখাইছিলে এতিয়া সৰিলে চব আমাৰ ৰিচানে বৰ ধুনীয়াকৈ দাঁত দেখুৱাই আকৌ একদম আন্ধাৰ উঠিছে ফটোটো আমি বিৰিণা তলৰ ছাঁত আছোঁ আমাৰ মা আছে আৰু একদম উৎপাত কৰা ল'ৰাক ধৰি নিব আকৌ উৎপাত কৰা ল'ৰাক ধৰি নিব আমাৰ মায়ে মানে আজি প্ৰথম আহিছে আমাৰ এইডোখৰ মাতিলে এই বহুত দূৰ হয় ঘৰৰ পৰা সেইকাৰণে অহা নহয় আৰু তাৰপৰা আজি বোলে মই বোলে যাওঁচোন লগতে বোলে তহঁতৰ লগতে ভাত দি বোলে চাই আহোঁগৈ পথাৰকেইডৰা একদম পূৰা পথাৰৰ চাৰিওফালে পূৰা ঘূৰি ফুৰি চাই আছে আৰু আইতাক নাতিনীয়েক এয়াই আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই যাওক যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব সকলো কৰি দিব মোৰ কথা এটা হ'ল গম পাইছে নাই আপোনালোকক মনে মনে কৈছোঁ মোৰ একদম ভৰিত বিৰাট ডাঙৰ জোক এটা লাগিলে মই একদম সেইখিনিৰ পৰা বিৰিণাখিনি গৈ পা সেইখিনিৰ পৰা একদম গুচি আহিলোঁ মই এতিয়া ধান ৰোৱা মানুহখিনিক কথাটো নকওঁ তেহেঁতি চব পলাব নহ'লে মোক যেন তেনে মানুহজনে এৰুৱাই দিলে আৰু মই এতিয়া সেইখিনিৰ পৰা পলাই আছোঁ মানে মই এতিয়া তুফান ঘৰ যাম আৰু আপোনালোকক মই এতিয়া ঘৰতহে লগ পাম দেই ঘৰত লগ পাই আছোঁ আপোনালোকক এতিয়া পথাৰৰ পৰা মই যাওঁগৈ মানে কিহৰ ভয়ত যাওঁগৈ গম পাইছে আৰু মই কথাটো আপোনালোকক মনে মনে কৈছোঁ মানুহখিনিক ক'ব নোৱাৰোঁ ইহঁতি ধান চান নেদায় চব পলাব কাচি চাচি এৰি অ' মা মই যাওঁ দেই মায়ে কাৰোবাৰ সৈতে ফোনত কথা পাতি আছে অ' চাহিল বাই বাই মই মানে ইহঁতৰ পৰা পলাই লৈছোঁ এতিয়া আপোনালোকক মই পিছত লগ পাই আছোঁ দেই বাই এইফালে গৈ আছে আমাৰ মিষ্টাৰ এইফালে তেওঁ পাছে পাছে মই গৈ আছোঁ এইফালে মা ৰিচান কথাই শেষ নোহোৱা হ'ল অহাই নাই সিহঁত কেতিয়া আহে আহিব আৰু দেই আৰু আমি এই পথাৰৰ মাজৰ পৰা ওলাই আহিলোঁ তাৰপাছত এইফালে একদম এইখন আকৌ জান হয় দেই বাৰিষা বহুত বহলকৈ পানী হয় এতিয়া নায়ে শুকাই গ'ল যে এয়া মায়ে ফোনত কাৰোবাৰ সৈতে কথা পাতি আছে অ'টো ৰিচান অ' ই পাৰ হৈ গ'ল দেই এইখন অঁ আমাৰ ৰিচানে পাৰ হৈ যাব পাৰিলে এইখন বোকা পানী অ' ৰিচান সেইটো ডাঙৰ পুখুৰী সোমাই যাবা তাৰপিছত এইবিলাক মোৰ বস্তুবিলাকে বহুত গধুৰ আকৌ এইবোৰ বস্তুবোৰ মানে এইবোৰ একদম নিওঁ আৰু যেন তেন কোনোতো সহায় অকণ কৰি নিদিয়ে মোক বোলে সহায় চহায় কৰিব নি জোক একদম সেই কি কয় বামৰ সেই সেই বননিৰ পৰা আহিয়ে বামতো জোক গিলানটোহে লৈ দিব পাৰিলে সেইটো ময়ো বলে পাৰিলোঁহেঁতেন তেওঁ গধুৰটো লৈ নিদিয়ে চাওক কেনেকুৱা বস্তু দেখিছে এই গিলানটো লৈ দিছে পাতলা এইফালে খালটো পাৰ হৈ লওঁ খালটো পাৰ হৈ ল'লোঁ এইফালে ৰাইজসকল গৈ আছে সেইফালে পথাৰত সিহঁতক এৰি থৈ আহিলোঁ আৰু মই যাওঁগৈ ঘৰলৈ ৰিচানে এইবিলাক পাৰ হৈ গৈছে দেখিছে পৰি যোৱাহেঁতেন কি হ'লহেঁতেন হয় হয়তো আজি এইটো ভিডিঅ'ৰ পৰা মানে পথাৰত আৰম্ভ কৰিছোঁ পথাৰতে শেষ কৰিছোঁ আৰু বাই আপোনালোকে যদি মোৰ পথাৰৰ ব্লগটো চাই ভাল পালে
প্লিজ কমেণ্ট কৰিব, লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। আৰু আপোনালোকৰে সকলো মানে ইচ্ছা আৰু নহয় জানো মোৰ ব্লগবিলাক বনাবলৈ। আপোনালোকৰ এটা এটা লাইক, এটা এটা কমেণ্টে বহুত সাহস দিয়ে, উৎসাহ দিয়ে। গতিকে চাই ভাল পালে জনাবলৈ নাপাহৰিব। আৰু আপোনালোকক মই লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।